তোমালোকৰ সকলোকে মোৰ আন এটা মিনি ব্লগলৈ স্বাগতম। দৰজাখন লগ কৰি মই দোকানৰ পৰা আহোঁগে। দোকানলৈ কিবা বেলেগ বস্তু আনিব নাযাওঁ বাৰু। ভোক লাগিছে, কিবা এটাতো বনাই খাব লাগিব, সেইবাবে দোকানৰ পৰা কিবা এটা মানে আলু পিঁয়াজ সেইবোৰে আনোগে। তোমালোকে বাৰু মোৰ ভিডিঅ'বোৰ চোৱা, কিন্তু ছাবস্ক্ৰাইব কিয় নকৰা? ছাবস্ক্ৰাইব কৰি দিয়াচোন। এইটো সময়তে আকৌ বৰষুণ জাক আহি মোৰ লগত এতিয়া ছাতি নাই বাৰু, সেইবাবে বৰষুণ জাক এৰালৈকে অলপ ৰুমতে জিৰণি ল'ব লাগিব। বৰষুণ চাই এৰি দিলে, তাৰপিছত দোকানৰ পৰা আনিবলগীয়া বস্তুকেইটা আনিলেগৈ বাৰু এতিয়া মই কিবা এটা বনাই খাওঁ। আলুকে ভাজিব লাগিব, পিঁয়াজটো কুটিলোঁ বাৰু, এতিয়া আলুটো কুটি লওঁ। লগত দিছে এটা বিলাহী, আলু আৰু বিলাহী গুলি চব্জিকণ বনালোঁ বাৰু। ভাতটো অলপ কমি আছিল, সেইবাবে ভাতটো উঠাই দিলোঁ। বাকী ভাত পানী খাই অলপ শুই লওঁ। টোপনিটো আহিছিলে, তাতে আইতা আহিল, মই গমেই নাপাওঁ আইতা আহিছে। আইতা ঠিক আছে বাৰু, আজি ইমানতে ৰাখিছোঁ। নেক্সট এটা মিনি ব্লগত লগ পাই আছোঁ।